ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি ভিডিঅ'টো সকলোকে চাব। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া পনীৰ পোলাও বনাব লৈছোঁ। প্ৰথমে পনীৰখিনি কাটি লৈছোঁ। পনীৰখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এয়া কেৰাহী গৰম হ'ল। কেৰাহীত এয়া তেল দিলোঁ। এয়া তেল গৰম হোৱাৰ পিছত এয়া বাদাম দি ল'লোঁ। এয়া প্ৰথম পনীৰ বনাম। বাদামখিনি অকণমান ভাজি ল'ম ধুনীয়াকৈ। কেঁচা ভাৱটো যোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব। এয়া ধুনীয়াকৈ বাদামখিনি ভাজি মিক্সি বাতিটোত লৈ ল'লোঁ। ঠিক তেনেকৈ আকৌ কেৰাহীখন গৰম হোৱাৰ পিছত এতিয়া আকৌ তেল দিলোঁ। এতিয়া পিঁয়াজ নহৰু এনেকৈ কাটি থৈছিলোঁ সেয়া দি ল'লোঁ। অকণমান কেঁচা ভাৱটো যোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি ল'ব লাগিব। সেয়া পিঁয়াজ ভাজি আছোঁ ধুনীয়াকৈ। পিঁয়াজখিনি হৈ গ'ল আমাৰ ভাজি লোৱা। এতিয়া একেলগতে মিক্সি বাতিটোত লৈ ল'লোঁ। এতিয়া কেৰাহীখনত অকণমান আকৌ তেল লৈ ল'লোঁ। এতিয়া কাটি লোৱা বিলাহীখিনি ভাজি ল'ম। ধুনীয়াকৈ বিলাহীখিনি এয়া ভাজি আছোঁ। বিলাহীখিনি ভজা এয়া হৈ গৈছে। ধুনীয়াকৈ মিক্সি বাতিটোত লগতে লৈ ল'লোঁ। এতিয়া একেখন কেৰাহীতে অকণমান তেল লৈ ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া আলু, কেপচিকাম, গাজৰ এনেকৈ পোলাও বনাবলৈ কাটি লৈছিলোঁ। সেয়া অকণমান ভাজি লৈছোঁ। ধুনীয়াকৈ এয়া ভাজি আছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায়? মোৰ নিচিনাকৈ এদিন বনাই খাই চাবচোন, বহুত ধুনীয়া লাগে। সেয়া ধুনীয়াকৈ ভাজি হৈ গ'ল। এতিয়া কাটি লোৱা পনীৰখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া এয়া পনীৰখিনি ভাজি ল'লোঁ। পনীৰখিনি অকণমান ৰঙা হোৱালৈকে ভাজিব লাগিব। এয়া পনীৰ ভজা হৈ গ'ল। একেখন কেৰাহীতে অকণমান আৰু তেল লৈ ল'লোঁ। এতিয়া যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি তেলতে দি দিম। এয়া ধুনীয়াকৈ দি দিলোঁ। ভালকৈ গেছটো চিমত লৈ ধুনীয়াকৈ ভাজি থাকিব লাগিব। কাষত তেলটো বিৰিঙি নোযোৱালৈকে ভাজি ৰাখিব লাগিব। এতিয়া হালধি দি দিলোঁ। মই বনোৱা পদ্ধতিত আপোনালোকে পনীৰ বনাই খাইছেনে? যদি নাই খোৱা এবাৰ খাই চাবচোন, বহুত টেষ্টি লাগে। এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এতিয়া পনীৰ মছলা দি দিলোঁ। অকণমান কাষতে পানী দি লৰাই থাকিব। এয়া পানী দি দিলোঁ, গৰম পানী। প্ৰথমে অকণমান দি উতলাই ল'লোঁ, লাষ্টত এটা জোখত দি দিলোঁ পানী। অকণমান উতলাৰ পিছত এতিয়া পনীৰখিনি দি দিম। এয়া পনীৰ দি দিলোঁ। পনীৰখিনি দি ধুনীয়াকৈ ঢাকি দিলোঁ। এয়া ধুনীয়াকৈ উতলি আছে। চাওঁ এবাৰ, এয়া ইমান ধুনীয়াকৈ পনীৰ তৰকাৰী হৈ গ'ল। এতিয়া পোলাও বনাম। প্ৰেছাৰ কুকাৰটো লৈ ল'লোঁ। মই কুকাৰতহে বনাওঁ। লগতে ৰিফাইন দিলোঁ। মই ঘিউত নবনাওঁ, লাষ্টতহে ঘিউ দিওঁ। ৰিফাইনত এয়া চেনি দি দিলোঁ। চেনিখিনি অকণমান ৰঙা হোৱালৈকে থাকিব লাগিব তেলতে। এতিয়া লং, ইলাচি, দালচেনি দি দিলোঁ। পিঁয়াজ, নহৰু, কিচমিচ, কাজু এনেকৈ গোটেইখিনি দি দিলোঁ। ভালদৰে লৰাই আছোঁ। অকণমান কালাৰটো আহিলে ভাল লাগে। এতিয়া ধুনীয়াকৈ ভাজি হৈ গ'ল। চাউল দি দিম এতিয়া।
এয়া চাউল দি দিলোঁ। চাউলখিনি দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ লৰাই থাকিব চাৰিওফালে। বহুত দেৰি চাউলখিনি ভাজিব লাগিব। যিখিনি গাজৰ, কেপচিকাম, আলু ভাজি ৰাখিছিলোঁ সেইখিনিও ওপৰতে দি দিলোঁ। এতিয়া আকৌ ভালদৰে লৰাম। এয়া দেখিছে নহয় মই কেনেকৈ বনাইছোঁ। আপোনালোকে এদিন বনাই খাই চাব, মোক কমেণ্ট কৰিব কেনেকুৱা লাগে। এয়া গৰম পানী দি দিলোঁ। চাউল যিমান দিছিলে চাউলৰ জোখত পানী এটা হিচাপত দি দিব। এয়া মোৰ পানী হৈ গ'ল জোখত। এতিয়া নিমখ দি দিলোঁ। এতিয়া অকণমান ঘিউ দি দিলোঁ ওপৰতে। এতিয়া প্ৰেছাৰৰ সাঁফৰখন মাৰি দিলোঁ। এয়া আমাৰ পোলাও ৰেডি। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব। আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পাই যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।